নমস্কাৰ স্বাগতম জনাইছো অসম নিউজ এক্সপ্ৰেছ চেনেলটোলৈ আজিৰ দিনটো অৰ্থাৎ 30 এপ্ৰিল ৩৮ সংখ্যক জন্মদিন পালন কৰিছে হিটমেন ৰোহিত শৰ্মাই 2008 চনত কেৱল 20 বছৰ বয়সতে IPLত যাত্ৰা আৰম্ভ কৰা ৰোহিত শৰ্মাই আজি হোৱা পৰ্যন্ত এই লিগৰ কিংবদন্তি হৈ পৰিছে চাও আহক IPLত ৰোহিত শৰ্মাই গঢ়া 5টা বিশেষ অভিলেখ হেট্ৰিক আৰু 6000 ৰান এই লিগত ৰোহিত হৈছে একমাত্ৰ খেলুৱৈ যিয়ে হেট্ৰিক লোৱাৰ লগতে 6000 ৰানৰ অধিক সংগ্ৰহ কৰিছে সৰ্বাধিক ট্ৰফি জয়ী অধিনায়ক মুম্বাই ইণ্ডিয়ানছক 5 বাৰ চেম্পিয়ন বনোৱা অধিনায়ক এই ক্ষেত্ৰত মাত্ৰ MS ধোনীয়ে হৰাহৰি কৰে তেওঁৰ সৈতে ফাইনেল ইনিংছৰ কিং IPLৰ ফাইনেলত দুবাৰ হাফ সেঞ্চুৰী আৰু দলক সহায় কৰিছে খিতাপ জিকিবলৈ 20 বাৰ প্লেয়াৰ অফ দ্য মেচ ৰোহিত হৈছে ভাৰতৰ প্ৰথমজন খেলুৱৈ যিয়ে 20 বাৰ POTM সন্মান লাভ কৰিছে 6ৰ ক্ৰুঞ্চ মেচিন তেওঁ হৈছে সৰ্বাধিক 6 মৰা ভাৰতীয় খেলুৱৈ 297টা 6 হিটমেন নামটো এনেই নেপালে এইবোৰ অভিলেখ কেৱল সংখ্যা নহয় ৰোহিতৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ প্ৰতিফলন আজি তেওঁৰ জন্মদিনত আহক জনাও তেওঁৰ প্ৰতি গভীৰ সন্মান আৰু শুভকামনা সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ